আৰু এনে ধৰণৰ মুখানো Hey guys, আপোনালোক সকলোকে মোৰ চেনেল সাগৰিকা বুঢ়ালৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক দেখাব লৈছো মাজুলীৰ পাৰ্ট 2 ভিডিঅ'টো পাৰ্ট 1 ভিডিঅ'টোত মই আউনিআটি সত্ৰৰ বিষয়ে অকণমান দেখাবলৈ চেষ্টা কৰিছিলো আপোনালোকক যদি চোৱা নাই ডেসক্ৰিপচন বক্সত মই লিংকটো দি দিম চাই ল'ব পাৰিব আৰু আজি দেখাব লৈছো মাজুলীৰে দক্ষিণপাট সত্ৰ আৰু চামগুৰি সত্ৰ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব Hey guys, তাৰ পৰা আহি এতিয়া এয়া দক্ষিণপাৰা সত্ৰত সোমালোহি আৰু ইয়াতো চাকি জ্বলাই যাম আমি মেইন গেটেৰে নুসুমাই সেকেন্ড গেটখনেৰে সোমাই এয়া দক্ষিণপাট সত্ৰত গৈ আছো আৰু এই ঘৰবিলাক হৈছে যিসকলে এই সাংস্কৃতিক ধৰ্ম শিকিবলৈ বা পঢ়িবলৈ আহে তেওঁলোকে ইয়াতে থাকি লয় হোষ্টেল নিচিনাই হয় এই ঘৰবিলাক দক্ষিণপাট সত্ৰৰ অন্যতম হৈছে বৰভঁৰাল য'ত 366 বছৰে ধৰি এগছি চাকি আজিও জিলিকি আছে আৰু আহোম যুগৰ বহুতো মূল্যৱান পুৰণি সম্পদ আছে তাতে বৰভঁৰালত যিহেতু বহুতো পুৰণি ধাতু আৰু মূল্যৱান সম্পদ আছে ভক্তসকলে কোৱা মতে সেইবিলাকৰ ৰক্ষাৰ বাবে দুৱাৰৰ দুয়োকাষে দুডাল বগা ফেটিসাপ আছে আৰু যাক ভক্তসকলে কেতিয়াবা দেখিবলৈ পায় আচৰিত ন গাইজ আৰু এয়া হৈছে নামঘৰ আমি সন্মুখ ভাগেদি সোমোৱা নাই এইফালে দিয়ে সোমাইছো দেখাম আপোনালোকৰ সন্মুখ ভাগটো তো ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া হৈছে নামঘৰৰ ভিতৰ ভাগ আৰু এই খুঁটাবোৰ দেখিছেনে খুঁটাবোৰ হৈছে কাঠৰ হয় পকাৰ খুঁটা নহয় আৰু ইয়াত বেছিভাগ কাঠৰ খুঁটাই আছে আৰু ইয়াতে চাকি জ্বলাই আমি এতিয়া ভিতৰত গৈ আছো Hey guys, ইয়াতে চাকি টাকি জ্বলালো আৰু এইখন হৈছে মেইন গেটখন এফালেদি মেইন গেটখন হয় আমি মেইন গেটখনৰ ফালে নাহিলো আমি বেলেগ এটা সাইডে দি আহিলো আৰু এফালে মেইন হয় ৰব মই আপোনালোকক বেক কেমেৰা কৰি দেখাইছো আৰু এয়া হৈছে মেইন গেটখন ইয়াতে লিখা আছে জয় যাদৱ ৰায় এই সত্ৰত শ্ৰীকৃষ্ণক জয় যাদৱ ৰায় বুলি আৰাধনা কৰা হয় এফালেদি সোমাই যায় আৰু ইয়াতো দুয়োকাষে দুটা পুখুৰী আছে ফুল ৰুই থোৱা আছে আৰু চাৰিওফালে সেউজীয়া হৈ আছে পৰিৱেশটো সঁচাই গৈ পেলাই বহুত ভাল লাগিলে আৰু এয়া হৈছে ভক্তসকল থকাৰ ঘৰ মই অকণমান বাহিৰৰ পৰা ক্লিপ লৈ থৈছিলোঁ এয়া এনেদৰে ভক্তসকল ইয়াতে থাকে একো নাই যে দিবলৈ কি খায় যোনে হ'লেও খাব Hey guys, তাৰ পৰা আহি আমি নেক্সট সোমালো এয়া চামগুৰি সত্ৰ আৰু এইখন সত্ৰত মুখাৰ বাবে প্ৰচলন ইয়াতে বিবিধ ধৰণৰ মুখা পোৱা যায় ইয়াতে ডাঙৰ ডাঙৰকৈ লগোৱা আছে মুখাবিলাক
এই সত্ৰৰ সত্ৰাধিকাৰীগৰাকীক এই সত্ৰখনৰ বিষয়ে আৰু এনেধৰণৰ মুখানো কি পদ্ধতিৰে বনায় তাৰ বিষয়ে অকণমান সুধিছিলোঁ আৰু তেওঁ আমাক কৈছিল আৰু তেওঁৰ এই ব্যক্ত আপোনালোকলৈ আগবঢ়ালোঁ। চামগুৰি সত্ৰ আমাৰ এই চামগুৰি সত্ৰখন তোমাৰ 1663 খ্ৰীষ্টাব্দৰ ৰজা চক্ৰধৰ সিংহৰ প্ৰতিষ্ঠাখন সত্ৰ। তেতিয়াৰ প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আতা। চক্ৰপাণি আতাৰ ওচৰত ৰজা চক্ৰধৰ সিংহই শৰণ লৈ এই চামগুৰি সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। এজোপা চাম গছৰ গুৰি, সেইকাৰণে চামগুৰি সত্ৰৰ নাম হ'ল। আৰু সত্ৰখনৰ মূল বৈশিষ্ট্য হৈছে মুখাশিল্প। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে 500 বছৰৰ আগতে বৰদোৱা থানত চীনাজাতা ভাওনা যোগেদি মুখাশিল্পটো তৈয়াৰ কৰিছিলে আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। আহোঁতে 2003 চনত আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ হ'ল, তেওঁৰ দিনত এই মুখাশিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পালে সংগীত নাটক একাডেমীৰ যোগেদি। আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিলে। এইখন সংগীত নাটক একাডেমী বঁটা, এইটো তাম্ৰপত্ৰ। তেতিয়া আব্দুল কালাম ৰাষ্ট্ৰপতি আছিলে, সেই বিজ্ঞান ভৱনত তাম্ৰপত্ৰ প্ৰদান কৰিছিলে আব্দুল কালামে। ভূপেন দাই খালি হাতে হাতে প্ৰাইজটো দিবলৈ নাপালে। কাৰ্যকাল 4 চনত অন্ত পৰিলে ভূপেন দাৰ। এই মহিলাগৰাকী আছিলে সোণাল মানসিং। তাৰ পাছতে এটা সৌভাগ্য হৈছিলে, 2003 চনতে এটা বাজপেয়ীক ৰাৱণ উপহাৰ দিছিলে পিতৃয়ে। তাৰপিছতে 13 চনত পালে প্ৰণৱ বৰা শিল্পী বঁটা। আৰু এই বঁটা পোৱাৰ লগে লগে গোটেই বিশ্বকোষত গৈছে মাজুলী মুখাশিল্প চাবলৈ। এয়া মোৰ পিতৃ আছিলে, এয়া মোৰ পিতৃ। আৰু সেই সিফালজন আছিলে মোৰ খুৰা নাৰায়ণ চন্দ্ৰদেৱ গোস্বামী। তেওঁলোকেও তোমালোকে হয়তো লকডাউনৰ সময় গম পাইছিলা, মাজুলীৰ সংগ্ৰামী সত্ৰাধিকাৰ এজন সেই তেখেতে আছিলে। আৰু মুখা বনোৱা পদ্ধতি তোমালোক কৈ দিছে এইফালে আহা। প্ৰথমতে এইটো আমি এনেকৈ এইটো বাঁহৰ কাঠিয়ে কৰি লওঁ। এইটো 1 নম্বৰ জাতি বাঁহৰ কাঠি কৰি খাংটো কৰিম। এইটো যেতিয়া হ'ব তাৰ ওপৰত কুমাৰ মাটিৰে কাপোৰ মাৰিম, কটন কাপোৰ। এইটো যেতিয়া শুকাব তাৰ ওপৰত পুনৰ গৰু গোবৰেৰে চেহেৰা বনাম। যেতিয়া চেহেৰাটো হৈ যাব তাৰ পিছত পুনৰ আকৌ কুমাৰ মাটিৰে কাপোৰটো মাৰি দিম গোবৰৰ ওপৰত। আৰু এইটো ৰ'দত শুকুৱাই লৈ ৰং। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ। যেনে ইয়াত এতিয়া ভগৱানৰ বিষ্ণুৰ নৰসিংহ বৰ মুখা বুলি কয়। তাৰ কাষতে আছে সেয়া নৰসিংহ, সেইবিলাক নৰসিংহ, সেয়া লটকাই মুখা বুলি কয়। আৰু এইবিলাক হ'ল মুখ মুখা। আমি যেতিয়া এইবিলাক ভাওনা কৰোঁ এইবিলাক পিন্ধি লওঁ। সীতাহন বালিবৰ ৰাৱণৰ কাৰণে এইটো হে গাইজ, মাজুলীৰ দক্ষিণপাট সত্ৰ আৰু চামগুৰি সত্ৰ দুয়োখন সত্ৰৰে আপোনালোকক অকণমান দেখাব চেষ্টা কৰিলোঁ। ভাল লাগিলে ইয়াতে আহি। আৰু বহুতো সত্ৰ আছে, সেইবিলাকত যাব নোৱাৰিলোঁ। আৰু আপোনালোকে যদি অহা নাই নিশ্চয় ইয়ালৈ আহিব, আপোনালোকেও ভাল পাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থকাৰ বাবে আপোনালৈ বহুত ধন্যবাদ।